নমস্কাৰ বন্ধুসকল, আজি এই কৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ অসমকো ক্ষতিগ্ৰস্ত কৰিছে। এই কৰোনা মহামাৰীয়ে বহু মানৱ জীৱনলৈ ঘোৰ অমনিশা কঢ়িয়াই আনিছে। আজি অন্য জীৱ জন্তুই আনন্দত ঘূৰি থকাৰ বিপৰীতে আজি মানৱ জাতিয়ে মৃত্যুৰ কিৰিলি ছটফটাই আছে। যি মানৱে কোনো ক্ষেত্ৰত হাৰ মানিব নোখোজে, যি মানৱে আকাশ চুব খোজে, যি মানৱ জাতিয়ে আকাশত উঠিব খোজে, আজি সেই মানৱ জাতিৰ অহংকাৰ আজি মাটিত মিহলি হৈ আছে। এই দৃশ্য দেখিলে কুৰুক্ষেত্ৰৰ সেই সময় মনত পৰে, যি কুৰুক্ষেত্ৰত হাজাৰ হাজাৰ সৈনিকৰ দুই পক্ষ সৈনিকৰ প্ৰাণ হানি হৈছে। যি মানৱে অন্য জীৱতকৈ সদায় উচ্চ বুলি ভাবে, নিজৰ জ্ঞান বুদ্ধি থকাৰ বাবে আজি সেই মানৱে অহংকাৰতে অন্য জীৱতকৈ নিজকে উচ্চ বুলি ভাবে। আজি সেই উচ্চ জাতিয়ে অৰ্থাৎ মানৱ জাতিটোৱে নিজকে দম্ভালি মাৰা এই মানৱ জাতিয়ে আজি সাধাৰণ ক্ষুদ্ৰ চকুৰে মনিব নোৱাৰা এটা ভাইৰাছৰ আগত হাবাথুৰি খাবলৈ ধৰিছে। বহুতে এই সময়ক কিছুমান ধৰ্মৰ ফালৰ পৰাই কিছুমান কল্কি অৱতাৰ বুলি ক'ব খোজে। যি মানৱ জাতিৰ মূল্যবোধ নৈতিকতা অৱক্ষয় হৈছে, সেই অৱক্ষয়ৰ পৰিণতি অৰ্থাৎ শিক্ষা হিচাপে আজি প্ৰকৃতিয়ে যেন মানৱ জাতিক ঘোৰ শিক্ষা প্ৰদান কৰিছে। আশা কৰোঁ আৰু এই শিক্ষাৰ পৰা মানৱ জাতিয়ে এটা শিক্ষা লাভ কৰে যাতে অন্য প্ৰাণীকো সমান দৃষ্টিৰে চায় আৰু এই কৰোনা মহামাৰী সোনকালে ইয়াৰ পৰা আঁতৰ হওক।